Hello everyone, welcome back to my YouTube channel. More YouTube channelor দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো লোকেল মাগুৰ মাছৰ ৰেচিপি। মায়ে দুটা মাগুৰ মাছ কাটি ৰেডি কৰি লৈছে। আৰু তেতিয়া হলে বলক ভিডিঅ'টো আৰম্ভ কৰো। ইয়াতে দি দিছো মিঠাতেল, পিয়াজ অকমান। আৰু এতিয়া দি দিম ইয়াতে মছলা, জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু হালধি গুড়ি। একেবাৰে সিম্পল কে বনাব লৈছো। আৰু এইখিনি শুকাবলৈ দিম যেহেতু মছলাৰ গোন্ধখিনি যাব লাগিব। এতিয়া মছলাৰ গোন্ধখিনি একেবাৰে গুচি যায়। এতিয়া দি দিছো ইয়াতে বিলাহী দুটা। বিলাহীখিনি যদি গলি যায় তেতিয়া হলে খাবলৈ সোৱাদ হয়। ইয়া বিলাহীখিনি গলি যাব ধৰিছে। এতিয়া দি দিম ইয়াতে আলু দুটামান। আলুখিনি দি দিছো যাতে মছলাখিনি ভিতৰত ভালকে সোমায় আৰু ভালকে সিজিও যায়। আৰু ইয়াতে দি দিম অকমান এতিয়া পানী দি অকমান সময় উতল আহিব দিম। এয়া চাওক কালাৰটো কেনেকুৱা হৈছে। বিলাহীখিনি গলি গৈছে আৰু আলুখিনিও প্ৰায় সিজিয়ে গৈছে। আৰু এতিয়া দি দিছো মাগুৰ মাছ দুটা ৰেডি কৰি থোৱা মাগুৰ মাছ দুটা দি দিছো। আৰু এইখিনি এতিয়া ভালকে লৰাই যাতে ভিতৰত নিমখ সোমায় অকমান পানী দি পেলাই ঢাকন লগাই দিম। আপোনালোকে এনেকে ট্ৰাই কৰি চাব। লোকেল মাগুৰ মাছ বিলাহী আৰু আলু দি জোল খাবলৈ বহুত সোৱাদ হয়। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এয়া মই জোল দি দিছো। আৰু আপোনালোকে যিমান জোল ৰাখে আপোনালোকৰ পৰিমাণত আপোনালোকে জোলখিনি ৰাখিব। আৰু মই যেহেতু অকমান জোল ৰাখিম, আলু আৰু বিলাহীৰ লগত জোল খাবলৈ সকলোৱে